হেল্ল' এভৰিৱান, বহু দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ। তো সকলোৱে চাব বুলি আশা কৰিলোঁ। কাৰণ মোক মানে চবে সুধি থাকে যে তোমাৰ ভিডিঅ' কিয় নাহে। কাৰণ মই মানে এতিয়া ভিডিঅ'ৰ বনাব লাগে কণ্টেণ্ট প্লাছ টাইম মানে ইমান দিব নোৱাৰোঁ আৰু ইউটিউব ফেচবুকত হ'লে মানে শ্বৰ্টছত দি থাকোঁ বাৰু ফেচবুকত। তো আজি ভিডিঅ'টো একদম ধুনীয়া হ'ব গৈ আছে। ক'ত গৈ আছোঁ আপোনালোকক অলপ পিছত জনাই আছোঁ। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই থাকক দেই। Yes. কিবা ক'বা অনুভৱ? সেমেকা কিয়? খাব নাই মোৰ কাৰণে সেইবিলাক মানুহবিলাক বমি হয়। এতিয়া বমিৰ টেবলেট নিব আহিছি। বেৰুপাই ভাত খাই নাই? ভাত খাইছে নে নাই? ভাত খাইছি। এতিয়া বোলে কি লাগে এতিয়া কওঁ? চকলেট পক্ষী কি খবৰ? এইফালে আমাৰ এইফালে পুৰা পূজন মন্ত্ৰ চলি আছে। নাই এইবিলাক মোৰ চব পক্ষী। এই দুটা পক্ষী আই এম পিয়ৰলি সুৰ্পনখা নহয় এইটো অপশ্যন নেকি? কমল পূজন মন্ত্ৰ গাড়ী পূজন মন্ত্ৰ গাড়ী চাব পাৰে। আমি পুৰা নাৰিকলী মন্দিৰ আহি পালোঁ আৰু মোৰ লগত আছে কমল। এতিয়া কমলে অলপ আমি আজি ক'ত যাম মানে তাৰ প্ৰগ্ৰেমটোৰ বিষয়ে অলপ কৈ দিম। আচলতে আজি গৈ আছোঁ আমি গুৱাহাটীস্থিত কলাক্ষেত্ৰ, য'ত আমাৰ অসমৰ এটা কৃষ্টি সংস্কৃতিৰ ওপৰত বিশেষ মানে বৈচিত্ৰ্য আমি দেখিবলৈ পাওঁ। আৰু তাৰ লগতে আজিৰ যিটো প্ৰগ্ৰেম যুৱ নেতৃত্ব সমাৰোহ, যিটো সমাৰোহৰ জৰিয়তে বৰ্তমান বিশ্বৰ আটাইতকৈ বেছি সংখ্যক যুৱ থকা ভাৰতবৰ্ষৰ আমি সকলোৱে এগৰাকী যুৱক হিচাপে এতিয়া সেই যুৱ সন্মিলন বা যুৱ নেতৃত্ব সমাৰোহত ভাগ ল'বলৈ গৈ আছোঁ। প্ৰায় মঙলদৈ মহাবিদ্যালয়ৰ পৰা 40 গৰাকী ছাত্ৰ ছাত্ৰী আমি গৈ আছোঁ এতিয়া বাছত। আৰু গৈ থকা সময়তে নাৰিকলী মন্দিৰত এবাৰ আমি গোটেইবিলাকে লগতেই আমাৰ যি বৰ্তমান সময়ত সমাজৰ সংগঠন নাইবা সমাজ গঠন, সেই গঠনৰ ওপৰত উদ্দেশ্য ৰাখিয়েই আজিৰ পৰিক্ৰমাটো হাতত লোৱা হৈছে। আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত থাকিব আমাৰ বিখ্যাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আজিৰ মিটিংখনতে উপস্থিত থাকিব। গতিকে মই ভাবোঁ বৰ্তমান সময়ত যুৱ শক্তিৰ কাৰণে এক গুৰুত্বপূৰ্ণ আৰু অংশগ্ৰহণকাৰী সভাৰূপে আজিৰ সভাখন স্বীকৃতি লাভ কৰিব। আৰু আমিও বহুত সৌভাগ্য যে আমি এনেকুৱা এটা অনুষ্ঠানত যাব পাৰিছোঁ আজি আমাৰ কলেজখনৰ কাৰণে। আৰু মোৰ বান্ধৱীসকলো আছে লগত, চবে মিলি জুলি আমি গৈ আছোঁ। সকলোৱে বান্ধৱী বাৰু। আৰু এইটো মন্দিৰত আমি সেৱা কৰিলোঁ মন্দিৰত, যিহেতু বহুত লং জাৰ্ণি হয় ন মঙলদৈৰ পৰা গুৱাহাটী। যিহেতু আমাৰ বাছখন মানে নাৰিকলী মন্দিৰৰ সন্মুখত ৰখাই দিছিলে, তো আমি সকলোৱে গৈ পেলাই নাৰিকলীৰ মন্দিৰত সেৱা কৰিলোঁ যাতে আমি ভালে ভালে ঘূৰি আহিব পাৰোঁ। আৰু যিহেতু আমি দ্বিতীয়ৰ কাৰণে ওলাইছোঁ, তো আশীৰ্বাদ ল'লোঁ আমি ইয়াতে। আমাৰ পেকেট লাঞ্চ নহয়, লাঞ্চটো খুলি দেখা বাকী কি আছে। ये देखो अनबॉक्सिंग हो गया। ये देखो ना गाइस ये क्या है? ये तुम खाबो दिससे। ये क्या है गाइस? और क्या है? और ये है पेड़ा है। सा नहीं है सा? हाँ नहीं पानी है। ये देखो ये बोतल है। हम लोग कहाँ से आ गए अभी तो पता नहीं है। बहुत ज़्यादा लोग हैं। ये देखो गाइस, ये रामीम दादा कुछ बोलेगा? नहीं बोलेगा। कुछ नहीं है। तुम कुछ बोलेगा? ধুনীয়া অনুভৱ। আমাৰ আহিলোঁ আজি আমি ইয়াতে প্ৰজ্ঞা ফাউণ্ডেশ্যনত। আমি আমাৰ সম্পৰ্কে দেখুৱাব আপোনালোকক। ক'ত দিছোঁ মই পোৱা নাই, ক'ত দিছোঁ? আমি খানাপাৰাত আছোঁ, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। তাতে বহুত ভাল লাগিব দেই। চাই আছিলোঁ ভিডিঅ'ত চাই আছিলোঁ। আজি আহিছোঁ আৰু ভাল লাগিব। যাম, কমলো আহিছে বাৰু, তইতো আছাই আৰু আমাৰ লগত। এই য'ত গ'লোঁ যাবই গাইছ। ই মেইন আমাৰ বাছ, এইবিলাক বাছ দেখা পাইছে ৰাইজে। ভিউ গাইছ, what a view finally। এই গাইছ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। অকণমান কি বস্তু এইটো? কি বস্তু চাওঁ লগত বনে ৰুটি? এইটো হ'ল জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। চাহ খাই আছোঁ আৰু মজা লোকেশ্যন। বোলে গান চান বাজিব আৰু এইটো কি আছিল? গান চান বজে ন?
এতিয়া আমি যাই আছোঁ অডিটৰিয়ামত ৰুমত পৰা এইবিলাক আমাৰ পালি বলৱান সকলোৱে আছে মিলি গৈ আছোঁ এইফালে হাই সকলোৱে মিলি আমি খাই আছে গাইছ আমাৰ চলি পলি চব খানাইছি মংগলে কলেজত আৰু মংগলে মানে বহুত আছিল Wow. একদম সপোনৰ ঠাই বেলেগৰ ভিতৰত দেখা পাই আছিলোঁ আজি আমি ফাইনেলি আহি গ'লোঁ কাম নাই এইবিলাক পুৰা ভিউ দেখো গাইছ হোৱাট এ ভিউ গাইছ একদম মানে কি ক'ম আৰু আল্টিমেট হেৰি আৰু কেনেকুৱা এটা ভিউ 5,000 মানুহ বহি একেলগে তাকো CM ছাৰৰ লগত একদম CM ছাৰৰ একদম ওচৰৰ পৰা একদম কি ক'ম আৰু আমি ওচৰৰ পৰা চাম গাইছ আৰু আহিব অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আহিব আৰু আহিব আপোনালোকক দেখাই থাকিম আৰু একদম এইটো ভিউটো চাওক আৰু এনেকৈ ষ্টাৰ্ট হৈ গ'ল আজিৰ প্ৰগ্ৰেম যুৱ নেতৃত্বৰ সমাৰোহ এতিয়া আমি ভাষণ শুনি আছোঁ এইটো কুমুদিত আছে গাইছ এইবিলাক পুৰা মানুহবিলাক বহি আছে দিনটো আজি এনেকৈ যাব যেন পাইছোঁ এইটো ডিম্পু আহিছে সেয়েহে ডিম্পু গাইছ ডিম্পু দা হৈ আছে আৰু এইফালে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পৰা ভাষণ দি আছে ফাইনেলি আমাৰ মামা আহি গ'ল গাইছ মামা আহিছে মামা মুকুৰ খাদে মামা আহিছে মামা হিমন্ত বিশ্ব শৰ্মা এয়া পুৰা মামা আহি গৈছে গাইছ কবিতাই কিবা ক'ব খবৰ কেনেকুৱা ভাল সকলোৰে খবৰ ভাল ভাল দুপৰীয়া ভোক লাগিছে নে নাই লাগিছে মোৰে ভোক লাগি গৈছে যি নহওক মই অলপ দেৰি মোৰ মনৰ কথা কেইটামান ক'ম আৰু তাৰ পিছত আমি যিমান সোনকালে পাৰোঁ সামৰণি মাৰিম কাৰণ এতিয়া প্ৰায় আৰু 1টা বাজিছে নহয় জানো এজন জাৰ্নেলিষ্টে মোক প্ৰশ্ন কৰিলে ছাৰ ঠিকে থাকে চলিব দেই অসম কেতিয়াবা নেপাল হৈ যাব মই বোলো বাবা অসমৰ ল'ৰা ছোৱালী এতিয়া বাকী কাম নাথাকিল আৰু নেপালহে বনাব অসমখন কিয় একে ল'ৰা ছোৱালীয়ে নকয় যে অসমখন কৰ্ণাটক বনাই পেলাম ৰাতাৰাতিৰ ভিতৰতে গোটেই IT ইণ্ডাষ্ট্ৰী অসমলৈকে লৈ আহিম তাৰ মানে আপোনালোকে চাওক যে বৌদ্ধিক দুৰ্নীতি ইয়াক মই কওঁ ইণ্টেলেকচুৱেল কৰাপশ্যন আজি অসমে উন্নয়নৰ এটা শিখৰত থিয় হৈ আছে কোনোবা যদি নেপাল যায় আপোনালোকে দেখিব নেপালৰ গাঁৱে ভূঞে ৰাস্তা পকী হৈ থকা নাই নেপালৰ জিলাই নেপালত মেডিকেল কলেজ নাই নেপালত 1.5 লাখ ল'ৰা ছোৱালী এটা 5 বছৰত টকা নিদিয়াকৈ চাকৰি নাপায় মইতো নেপালত কম অসম হওক মইতো বাংলাদেশক কম যে যদি বেলেগ কিবা হ'ব নোৱাৰে অসমে হওক তো আমাক উল্টাই ক'লে যে আমি বোলে বাংলাদেশ আৰু নেপাল হ'ব লাগে মই এই বৌদ্ধিক দুৰ্নীতিক মই প্ৰত্যাহ্বান জনাওঁ আৰু তাৰ পৰিৱৰ্তে আমি অসমৰ যুৱ সমাজক ক'ব খোজো যে আমি যদি হ'বই লাগে আমি ভাৰতৰ আটাইতকৈ উন্নত ৰাজ্যখন নহওঁ কি আমি যদি কিবা হ'বই লাগে তেতিয়াহ'লে ভাৰতৰ আটাইতকৈ উন্নত ৰাজ্যখন আমি কিয় হ'ব নোৱাৰোঁ এইফালে মামাই পৰা ফটো উঠাত ব্যস্ত
আমি পোৱা নাই এইফালে মামাই পৰা ফটো উঠি আছে মামাক চোৱা মানুহ বাট গাইজ মই মামাক লগ পালোঁ আৰু মামাৰ লগত একপি ফটো উঠি আহিলোঁ বাকী বাট গাইজ মামাক লগ পালোঁ বহুত গাইজ মই মামাৰ লগত চেল্ফি এখন উঠি আহিলোঁ চাওক মামাৰ লগত এখন ফটো উঠিলোঁ গাইজ ভিডিঅ'টো ইমানতে সামৰিলোঁ কাৰণ মোৰ মোবাইলৰ চাৰ্জ নাই আমাৰ পৰা এতিয়া লাঞ্চ আছে লাঞ্চ খাই পেলাই পূৰা যাই থাকিম আৰু ঘৰত মামাৰ লগত পূৰা ফটো উঠিলোঁ মামা ইয়াতে আছে পূৰা তো ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব